আজি আমি বনাম এটা ধুনীয়া ৰেচিপি আৰু ৰেচিপিটো হ'ল সম্পূৰ্ণ গাঁৱলীয়া ৰেচিপি কচুৰ লগত চন্দা মাছ খাই খুব ভাল লাগে আৰু কচুটো পেটৰ কাৰণে খুব ভাল তাৰ কাৰণে আমি ঔষধি বস্তু লৈছোঁ ইয়াত মচন্দৰী আছে ইয়াতে ঘৰৰে বঙালী ধনিয়া আছে নৰসিংহ আছে বহুত ধুনীয়া ধুনীয়া বস্তু এইখিনি হেল্থৰ কাৰণে বহুত বেছি ভাল তো গোটেই বস্তুখিনি আমি ধুনীয়াকৈ যোগাৰ কৰি ল'লোঁ আৰু মাছ আমি আনিছিলোঁ চন্দা মাছখিনি ধুই ল'লোঁ ধুই লোৱাৰ পাছত এয়া আমাৰ গোটেইখিনি আমি ৰেডি এতিয়া ইয়াতে আপোনাৰ বহুত ভাল ভাল ঔষধি গুণ আছে ইয়াৰ আৰু ইয়াৰ পেটৰ কাৰণে খুব বেছি ভাল গতিকে একদম চিম্পুল আৰু টেষ্টিকৈ বস্তুটো খাব পাৰি তাৰ কাৰণে আমাক প্ৰেছাৰ কুকাৰ লাগিব আৰু এটা বস্তু লাগিব পিঁয়াজ লৈছোঁ আদা নহৰু লৈছোঁ আৰু জলকীয়া লৈছোঁ বাছ ইমানেই দিম আৰু আমি অলপমান জিৰা ব্যৱহাৰ কৰিম এতিয়া আমি প্ৰেছাৰ কুকাৰটো ল'লোঁ প্ৰেছাৰ কুকাৰটোত আমি আৰু এটা বস্তু এড কৰিছোঁ এইটো মচুৰ দালি আমি এনেকৈ বইল কৰি লৈছোঁ তাত আমি আদা নহৰু পেষ্ট দিছোঁ জলকীয়া দিছোঁ পিঁয়াজখিনি দি দিছোঁ তাৰপিছত এতিয়া যিমানখিনি বস্তু আছিলে কচু আমাৰ নৰসিংহ পাত যিখিনি আমি যোগাৰ কৰি লৈছিলোঁ গোটেইখিনি তাত দি দিম ধুনীয়াকৈ তাত এটা বস্তু মনত ৰাখিব মচুৰ দালিটো আগতে প্ৰেছাৰ কুকাৰত বইল কৰি লৈছোঁ আৰু সেইটো পানী আমি পেলাই দিয়া নাই সেইটো পানীতে আমি বস্তুখিনি ধুনীয়াকৈ দি দিছোঁ বহুত বেছি টেষ্টি হ'ব আৰু এতিয়া আমি এইখিনি কি কৰিম এই বস্তুখিনি গোটেইখিনি এনেকৈ দিয়াৰ পাছত ইয়াতে আমি 3টা হুইচেল মৰাই দিম ধুনীয়াকৈ হুইচেলটো মৰাই দিয়াৰ পাছত আপোনাৰ আধা কাম হৈ গ'ল প্ৰায় একেবাৰে সহজ আৰু একদম কম সময়ৰ ভিতৰত এইটো খাব পাৰে আৰু বহুত হেল্ডি হয় পেটৰ কাৰণেতো খুব ভাল গতিকে খাব লাগে আৰু কচুটো যিমান পাৰে আমাৰ বাৰীতেই থাকে তো আমি বাৰীৰ পৰা ইউজ কৰোঁ আমি বজাৰৰ পৰা কিনাটো ইউজ নকৰোঁ তাত আমি ইয়াত নিমখ দিলোঁ নিমখ দিয়াৰ পাছত আমি অলপমান হালধি দি দিম ইয়াত হালধি কালাৰটোৰ কাৰণে হালধি দিয়াৰ পাছত আমি জিৰা ব্যৱহাৰ কৰিম ইয়াত জিৰাটো এইকাৰণেই ব্যৱহাৰ কৰিম কাৰণ আপোনাৰ জিৰাটো আমাৰ অপকাৰী মছলা নপৰে আৰু জিৰাটো অকণমান ফ্লেভাৰ এটা আনিব তো খাই ভাল লাগিব গতিকে আমি ইয়াত ধুনীয়াকৈ হালধি এড কৰি ল'লোঁ এতিয়া পিঁয়াজ আদা নহৰু আপোনাৰ নিমখ হালধি চব দিয়া হৈ গ'ল এতিয়া আমি ইয়াতে কি কৰিম আমি ইয়াতে এতিয়া জিৰা অলপমান ব্যৱহাৰ কৰিম খুব ধুনীয়াকৈ আমি এতিয়া জিৰা অকণমান দি দিম ইয়াত এতিয়া চাওক আমি 1 চামুচ জিৰা দি দিছোঁ আৰু অকণমান মই ধনিয়া পাউডাৰ দিছোঁ আপোনালোকৰ কথা এইটো দিলে দিব পাৰে নিদিলে নাই এতিয়া প্ৰেছাৰতে আপুনি গোটেইখিনি দি দিব দি দিয়াৰ পাছত ধুনীয়াকৈ 3টা চিটিৰ বাবে আপোনালোকে বস্তুটো ৰাখি দিব মই অলপ ধনিয়াও ছটিয়াই দিলোঁ এতিয়া মই 3টা চিটি দিয়াই দিলোঁ ধুনীয়াকৈ এতিয়া 3টা চিটি দিল আৰু এটা বস্তু দিবলৈ পাহৰি গৈছিলোঁ বিলাহী ঠিক আছে গতিকে মই অকণমান উতলাৰ পিছত প্ৰেছাৰটো খুলি আকৌ বিলাহীটো এড কৰি দিছোঁ অকণ টেঙা ফ্লেভাৰটোৰ কাৰণে মই বিলাহী দি দিলোঁ এতিয়া মই মাছখিনি ধুনীয়াকৈ ৰঙাকৈ ভাজিলোঁ আৰু এয়া সেই কেৰাহীতে অকণ তেল সেই তেলখিনিতে অকণ পিঁয়াজ দিলোঁ পিঁয়াজ দি পেলাই যিখিনি হুইচেল মাৰি লৈছিলোঁ কচুখিনি মিক্সৰণখিনি সেইখিনি ধুনীয়াকৈ চৰিয়া এটাত উলিয়াই ল'লোঁ মিক্সৰণখিনি চাকি ধুনীয়া হৈ গৈছে খাব পৰা অলৰেডি হৈয়ে গৈছে এইখিনি এতিয়া মই ইয়াতে তেল মাৰি দিম ধুনীয়াকৈ মই তেল মাৰি দিলোঁ তেল মাৰি উতলাৰ পিছত ইয়াতে আৰু একো কৰিব নালাগে আপোনালোকে মাছখিনি ধুনীয়াকৈ এড কৰি দিয়ক মাছখিনি এড কৰি পেলাই ইয়াত ধুনীয়াকৈ মাছখিনি এড কৰি পেলাই আপোনাক অকণমান 5 মিনিটমান উতলিব দিয়ক আৰু তাৰপিছত এয়া ৰেডি হৈ গ'ল আমাৰ কচু আৰু মাছৰ ৰেচিপি খাবলৈ বহুত ধুনীয়া খাই চাব